স্বাগতম জনাইছোঁ মোৰ পেজ আৰু মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ যিহেতু প্ৰায়ভাগে গমেই পাইছে যে আমাৰ দিখপৰীয়া সমাজত পোনপ্ৰথমবাৰৰ বাবে ৰাস হ'বলৈ গৈ আছে আৰু আজি আমাৰ ৰাসৰ বৰসভা আছে সন্ধিয়ালৈ বৰাখৰা আছে তাৰে কেইটামান সৰু সৰু শ্বৰ্ট ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াম যদি চাই ভাল লাগে ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বলক এতিয়া যাওঁ ভিডিঅ'টোৰ মাজলৈ নামঘৰলৈ আহি পাওঁ মানে আজি নামভাগ প্ৰায় শেষেই হোৱাৰ দৰে হ'ল আমি শেহতীয়াভাৱে আহি পালোহি আৰু শেহতীয়াকৈ আমি প্ৰসাদৰ ভাগতে চিধা বহিছোঁহি আৰু তাৰ পাছতে আমি যাম ৰংগমঞ্চৰ ফালে কিছু অংশ দেখাম আৰু তাত হৈ থকা সন্ধিয়াৰ প্ৰেক্টিছ বা আখৰাৰ কিছু অংশ আপোনালোকৰ আগত দাঙি ধৰিম আৰু শেষত আমি গোটেইকেইগৰাকীয়ে মিলি পেলাই নামঘৰটোকে চাফা কৰিবলৈ লাগিলোঁ যিহেতু অহা আমাৰ দেৰি হৈ গ'ল প্ৰসাদ খাবলৈ পালোঁ আৰু এয়া আমাৰ আঁতুৱে আমাক ডাইৰেকশ্যন দি আছে যে সেইফালে সাৰিব লাগে সেইফালে চাফা কৰিব লাগে অৱশ্যে নামঘৰটো সাৰিবলৈ পাই নিজকে সৌভাগ্যৱান যেন লাগে কাৰণ কেইজনেনো নামঘৰ চাফা কৰিবলৈ পায় নহয়নে আৰু এয়া আমি কেইগৰাকী মানে একেলগে মিলি নামঘৰটো চাফা কৰিছোঁ আৰু তাৰপিছত চাই থাকক তেন্তে ভিডিঅ'টো শেষলৈকে কালি দেৰি হ'ল এয়া এইফালে আমাৰ ৰংগমঞ্চ আছিল আৰু আগতে দেখাইছোৱে বাৰু আৰু ৰংগমঞ্চত ইয়াৰ ৰাসৰ কাৰণে আমাৰ আয়োজন চলি আছে কিমান যে ডাঙৰ দেখিছে নহয়নে আমাৰ ৰংগমঞ্চটো চাওকচোন খুব ভাল লাগিব চাগে সিদিনালৈ ন